খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী সুৰেশ দাসৰ যোৱা ৫ আগষ্ট তাৰিখে মাতৃৰ বিয়োগ হয়। তেখেত মৰিগাঁও টাউনৰ ৩ নং ৱাৰ্ড নিবাসী। যোৱা ৫ আগষ্ট তাৰিখে মাতৃ শ্ৰী কেশদয় দাসৰ মৰিহেৰা গাঁও নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিলে ৭৬ বছৰ। যোৱা ১৫ আগষ্ট তাৰিখে তেখেতৰ আদ্যশ্ৰাদ্ধ নিজ বাসগৃহত সম্পন্ন হয়। যোৱা ১৬ আগষ্ট তাৰিখে তেখেতৰ সপিণ্ডি আৰু ১৭ আগষ্ট তাৰিখে সমূহীয়া ভোজ আয়োজন কৰা হয়। উক্ত তিনিটি দিনে সম্পূৰ্ণ ধাৰ্মিক পৰম্পৰাৰে কাৰ্যসূচীসমূহ পালন কৰা হয়। স্বৰ্গীয় কেশদয় দাসলৈ আমি একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।